সো ফ্ৰেণ্ডছ আমি আগত এনাউন্স কৰাৰ নিচিনাকৈ আমি কৈ গৈছিলোঁ যে আমি কম্পিটিটিভ এক্সামৰ পিছত আমি কি কৰিম আমাৰ ক্লাছ 8, 9, 10ৰ কোৰ্চখিনি আমি এটেচ কৰিম। তো আজি আমি আগবাঢ়িব গৈ আছোঁ ক্লাছ 10টো আমি এড কৰিব গৈ আছোঁ। তো বৰ্তমান আমাৰ কোৰ্চটো লাষ্ট টাইম যিহেতু আমাৰ এডিট হ'ল তাত আমাৰ এটা নতুন এডিশ্যন দিয়া গৈছিলে ৰিভিজন বুলি, ঠিক আছে। তো আমি সেই ৰিভিজনৰ ফাৰ্ষ্ট যোনটো পাৰ্ট আছে ৰিভিজনৰ যোনটো পাৰ্ট আছে আমি সেই ৰিভিজন পাৰ্টটো আজি ডিছকাছ কৰিম, ঠিক আছে। তো আশা কৰোঁ ইয়াত আমি চিম্পলিফাইডভাৱে উপস্থাপন কৰিম আৰু গোটেইখিনি বস্তু ক্লিয়াৰ হ'ব বুলি আশা কৰিছোঁ। আৰু তো গোটেই ডিটেইলছৰ কাৰণে আপোনালোকে গোটেই ভিডিঅ'টো চাই যাব। আজি আমি আৰম্ভ কৰোঁ ৰিভিজন 1, ঠিক আছে, R1। আৰু এই R1ৰ কাৰণে যোনখিনি কনচেপ্ট লাগে আজি আমি সেই বস্তুখিনি চাম। R1ৰ আমাৰ বেচিকেলি দুটা কনচেপ্ট লাগে। এটা হ'ল প্ৰত্যক্ষ সমানুপাত, ডেট ইজ ডাইৰেক্ট প্ৰপৰ্চন, আৰু এটা হ'ল ইনডাইৰেক্ট প্ৰপৰ্চন, যাক আমি পৰোক্ষ সমানুপাতিক বুলি ক'ম বা ব্যস্ত অনুপাত বুলি ক'ম। ফাৰ্ষ্ট এই কনচেপ্ট দুটা কি হ'ল, ঠিক আছে, সেই কনচেপ্ট দুটা আমি চাই লওঁ, ঠিক আছে। আজিকালি এনেকুৱা এটা চিটুৱেশ্যন হয় মানে এমং টু গাৰ্ল এণ্ড বয়, ঠিক আছে, ল'ৰা ছোৱালীৰ মাজত এনেকুৱা এটা চিটুৱেশ্যন আহে যে অ'কে এইটো যদি এটা ল'ৰা হয় এইটো যদি এজনী ছোৱালী হয় তে এনেকুৱা এটা কণ্ডিশ্যনছ আহে ন যে তই মোক যিমান ভাল পাবি ময়ো তোক সিমানে ভাল পাম। তাৰমানে আমি যদি দুটা কোৱান্টিটি কনচিডাৰ কৰোঁ এক্স আৰু ৱাই, ঠিক আছে, আৰু এই এক্স আৰু ৱাই যদি এনেকৈ চেঞ্জ কৰে যে ইফ এক্স চেঞ্জেছ দেন ৱাইৰ চেঞ্জ হ'ব। তাৰমানে এটা যদি চেঞ্জ হয় তাৰ লগত আনটো কোৱান্টিটিও চেঞ্জ হ'ব। তাৰমানে দুটা কোৱান্টিটি যদি এনেকৈ ৰিলেটেড হৈ থাকে যে ইফ ওৱান কোৱান্টিটি চেঞ্জেছ দেন দ্য আদাৰ কোৱান্টিটি উইল অলছ' চেঞ্জ, ঠিক আছে। ডেট টাইপ অফ ৰিলেশ্যন উইল বি কল্ড ইয়াৰ ডাইৰেক্ট প্ৰপৰ্চন, বা আমি ক'ম যে দুটা পদ যদি এনেকৈ ৰিলেটেড হৈ থাকে যে এটা চেঞ্জ হোৱাৰ লগতে আন এটাও চেঞ্জ হৈ যায়, ঠিক আছে, তো তেনেকুৱা পদখিনিক আমি প্ৰত্যক্ষ অনুপাত বুলি ক'ম, ঠিক আছে। দেন দ্য নেক্সট কনচেপ্ট ইজ ইয়াৰ ইনডাইৰেক্ট প্ৰপৰ্চন, যাক আমি অসমীয়াত কি ক'ম পৰোক্ষ সমানুপাতিক বা ব্যস্ত অনুপাত বুলি ক'ম। ইয়াত মানে ৰিলেশ্যনটো এনেকুৱা হয়, ধৰিলোঁ পি আৰু কিউ দুটা কোৱান্টিটি আছে, ঠিক আছে, ইহঁতৰ যদি এনেকৈ ৰিলেট হয় যে যদি পিৰ ভেলুটো কমিল কিউৰ ভেলু কমিলে পিৰ ভেলুটো বাঢ়ি যায়, ঠিক আছে, বা অন্যথাই যদি কিউৰ ভেলু বাঢ়িলে এইটো কমি যায়। তাৰমানে যদি এইটো কমে, ঠিক আছে, কমে মানে ডিক্ৰিজ, ইন ডেট কেছ কি হ'ব পিৰ ভেলু আমাৰ ইনক্ৰিজ হ'ব, ঠিক আছে, ইনক্ৰিজ হ'ব। এনেকুৱা এটা যদি চিটুৱেশ্যন পোৱা যায় তেতিয়াহ'লে তাক আমি কি ক'ম ইনডাইৰেক্ট প্ৰপৰ্চন বুলি ক'ম বা ব্যস্ত অনুপাত বুলি ক'ম। এইটো এটা সমানুপাতিক চিন আছে, ইয়াক যদি আমি উঠাই দিওঁ তেতিয়াহ'লে আমি এটা কনষ্টেণ্ট ল'ব লাগিব, তাক আমি এনেকৈ লিখিব পাৰিম কে বাই কিউ, ঠিক আছে, বা ইয়াক আমি এনেকৈ লিখিব পাৰিম যে পি কিউ বাই পি ইনটু কিউ ইজ ইকুৱেল টু কিউ। তাৰমানে আমি কি ক'ব পাৰিম যে দুটা সংখ্যাৰ পূৰণফল এটা কনষ্টেণ্ট হৈ থাকিব, ঠিক আছে। ইন দিছ ইউনিট R1 আমাৰ বেচিকেলি এই দুটা কনচেপ্টে লাগে, আৰু এই কনচেপ্টৰ ওপৰতে আমি ডিপেণ্ড কৰি আমি নিউমেৰিকেলখিনি সলভ কৰিব লাগিব। চ' দিছ ইজ ফৰ ইয়াৰ কনচেপ্ট। এতিয়া আমি চাই লওঁ আমাৰ নিউমেৰিকেলখিনি কি আছে, এক্সাৰচাইজৰ কুৱেশ্যনছখিনি। চ' we are going to discuss the exercise R1. The first question was যে whether these terms are in proportionate, তাৰমানে এই পদকেইটা সমানুপাতিক হয়নে নাই আমি সেই বস্তুটো চেক কৰিব লাগিব। তো সমানুপাতিক হয়নে নাই, whether they are in proportionate or not, এইখিনি চেক কেনেকৈ কৰিম যে ইয়াৰে যিটো অনুপাত হয় ৰেচিঅ' হয় এইকেইটা আমি মিনিমাইজ ফৰ্মত ল'ম। মিনিমাইজ ফৰ্মত লোৱাৰ পিছত যদি আমি ইকুৱেল পাওঁ দেন আমি ক'ম যে ইহঁত সমানুপাতিক হয়, অন্যথাই সমানুপাতিক নহয়। চ' লেট আছ সি। চ' ইয়াক মই কেনেকৈ লিখিব পাৰিম 1221। চ' কমন ফেক্টৰ কি হয় আমি 3D কেঞ্চেলেশ্যন কৰিব পাৰোঁ। 3D যদি কেঞ্চেলেশ্যন কৰোঁ এইটো মই কি পাম 4 টাইমছ যাব, এইটো 7 টাইমছ যাব। দেন
32 and 56 ইয়াক আমি কেনেকৈ লিখিব পাৰিম 32 by 56 যদি মই 8 এদি ক্যান্সেলেশন কৰো 8 এদি 8 4 যা 32 সো 8 to 4 হ'ব 8 7 যা 56 সো আমি কি পালো these two quantity and these two quantity if we take the ratio যদি আমি অনুপাত ললে আমি কি পাও 4/7 পাও গটিকে this one is proportionate মানে আমাৰ 12:21 আৰু 32:56 আমাৰ সমানুপাতিক হয় ঠিক আছে মানে সমানুপাতিক হয় সমানুপাতিক হয় okay that means proportionate since we have done number A so baki B C all are actually using the same formula still ami B ba C yare dueta kori asu thik ase jodi ami number B sailo ki ase 18/30 yak ami ki here katibo paru cancellation by 6 koribo paru 6 kiman bar da 3 times ja eto ki 5 times ja then 14 কি আছে 21 14 আমি কি হে ক্যান্সেলেশনস কৰিব পাৰো 7 এডি ক্যান্সেল কৰিব পাৰো 7 এডি ক্যান্সেল কৰিলে কি হয় এটো 2 টাইমস এটো 3 টাইমস মানে কি হল ইয়াত আমি কি পালো 3/5 পালো ইয়াত 2/3 পালো ন ৰেশিও দুটা তো সেম নহয় সো দে আর নট ইন প্রপোর্শনেট মানে ইহত কি হয় সমানুপাতিক নহয় ঠিক আছে তাৰ পিছত নাম্বার সি কি কৈছে 22/33 এটো যদি আমি ক্যান্সেলেশন কৰো ক্যান্সেলেশন আমি 11 এডি ক্যান্সেলেশন কৰিব পাৰিম 11 এডি যদি ক্যান্সেল কৰো ইয়াৰ মাজত কেইবাৰ যা দুইবাৰ যা সো এটো 2/3 হ'ব ঠিক আছে তাৰ পিছত কি আছে আৰু 33/24 ঠিক আছে 33/24 ইহতৰ মাজৰ কমন ফ্যাক্টৰটো হয় 3 তাৰ মানে আমি 3D ক্যান্সেলেশন কৰিব পাৰিম 3D যদি ক্যান্সেলেশন কৰো ঠিক আছে তো ইয়াৰ মাজত কেইবাৰ যাব 11 বাৰ যাব এটোৰ মাজত কিমান বাৰ যাব 8 বাৰ যাব তো কি হ'ল এটো রেশিওটো আমি পালো 2/3 আৰু ইয়াৰে রেশিওটো পালো কি 11/8 রেশিও দুটা তো সেম নহয় যেটো সেম নহয় গটি এটো কি হয় আমাৰ সমানুপাতিক নহয় দে আর নট ইন প্রপোর্শনেট ঠিক আছে দেন নাম্বার ডি টুত কি কৈছে 24/28 ইহটো কমন ফ্যাক্টরটো কি হয় 4 হয় না 4ক যদি 24ক যদি 4 এডি ক্যান্সেলেশন কৰো 6 বাৰ যাব ই 7 বাৰ যাব না তাৰ পিছত 20/25 যদি আমাৰ ইয়াৰ কমন ফ্যাক্টৰ হৈ আছে 5 এ যদি আমি ক্যান্সেলেশন কৰো এতিয়া আমি পাম যে 4 ইয়াতে আমি পাম 5 তো আমি কি পালো যে ইয়াৰে রেশিও খিনি সেম নহয় তাৰ মানে ইহত কি সমানুপাতিক নহয় দে আর নট ইন প্রপোর্শনেট